নমস্কাৰ বন্ধুসকল মানে ঠাণ্ডাটো একদম পুৰা বেছি ঠাণ্ডা মানে একদম আমাৰ ফালেতো ঠাণ্ডা পা মানে মানুহ ৰ'বলৈ জেগা নাই ঠাণ্ডা পা মানে মানুহ ৰ'বলৈ জেগা নাই মই যিমানখিনি ভিডিঅ' বনাইছো মানে প্ৰথমে ঠাণ্ডাটোৱে মানে আৰম্ভ কৰিছো ঠাণ্ডাৰ পৰাহে মানে গৰমলৈ আৰম্ভ কৰিছো সো মানে আজি লগত আছে আমাৰ ৰুদ্ৰাক্ষ আছে তাৰপিছত আমাৰ মিষ্টাৰ ৰাজু আছে গতিকে ভাবিলো যে এটা ৰ'ষ্টিং ভিডিঅ' বনাও কিমানো কমলৰ তলত সোমাই মানে টাইম পাছ কৰিম আৰু ভাবিলো ৰ'ষ্টিং ভিডিঅ' বনাম কমলৰ তলতো সোমাই কিমান টাইম পাছ কৰিম সেইটো কাৰণে ভাবিলো যে এটা ৰ'ষ্টিং ভিডিঅ' বনাও আৰু প্ৰথমতে সকলোকে মই অন্য এটা ৰ'ষ্টিং ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু তোমালোকে চাই আছা মিষ্টাৰ বিষ্ণু চেত্ৰী কি হল মই মানে ফেচবুকটো চাই থাকোতে দেখিলো কেইটামান মানে একদম মহা মূৰ্খ মানে একদম হিজিৰা ভাবিলো সেইকেইটা ইনে জাবৰ হৈ থকাতকে ভাবিলো অকমান ৰ'ষ্টিং এটাকে কৰি দিওঁ নে কি কোৱা ৰ'ষ্টিং এটা কৰি দিওঁ বুলি ভাবিলো আৰু ইহঁতেও অকমান সাহস দিলে মানে মোৰ অকলে ভয় লাগে দেই সঁচা কথা কৈছো সেইকাৰণে দুটা ৰাখি লৈছো আজি বাবেকে দুটা আছে কাৰণে একদম টেনশ্যন নলওঁ আজি একদম ৰ'ষ্টিং মানে ধামাকা ৰ'ষ্টিং হ'বলৈ গৈছে শেষলৈকে ভিডিঅ'টো চাবা দেই আৰু যদি কোনোবা মোৰ চেনেলত নতুন আছে এতিয়াই কৈছো দেই ছাবস্ক্ৰাইবটো কেনে কৰি থবা তেনে ব'লা আজি ভিডিঅ'টো আমি একদম আৰম্ভ কৰো আৰু তোমালোকক পুৰা মজা লোৱা ঘিণ নকৰিবা তুমি মোক কাৰণ মই এইটো কেতিয়াও সহ্য কৰিব নোৱাৰিম মাথা তুমি এবাৰ কৈ দিবা যে এতিয়া আৰু তোমাৰ প্ৰয়োজন নাই বন্ধুসকল সি ঠিকেই কৈছে তাকতো এতিয়া প্ৰয়োজন নাই বুলি সেইজনী আগতীয়াকৈ ক'ব লাগে ইমান দেৰিনো কেলে থ'ব লাগে সিটো যাবৰ বুলি তাই কেতিয়াবাই জানিব লাগে যে তোক প্ৰয়োজন নাই বুলি সি মানে তাই কেতিয়াবাই ক'ব লাগে কিন্তু তাই নকৈ পেলাই বহুত ভুল কাম কৰি দিলে আৰে ভাই তোমাৰ চেহেৰাই নাই একদম গোটেই RS কোৱাটাৰটো হোৱাদি হৈ আছে একেবাৰে তোমাক তাই ক'বা ভাল পাব নে কি কোৱা তোমাকতো ভাল নাপায় তোমাৰ চেহেৰাই নাই কিবা আছে কি আছে তোমাৰ একোৱেতো নাই ক'বা ভাল পাব সেইটো কাৰণে ভুলটো বাৰু তাই গাতে তাই আগতীয়াকৈ ক'ব লাগে তোমাৰ নিচিনা যাবৰ মই ভাল নাপাওঁ কচনে কিমান ফেল কৰিলে ঠিক নাই তাৰ দেখিছে না আবেগ দেখিছে না তাৰ তেজেদি দেখিছে নাই জংঘলৰ মাজত গৈ ভিডিঅ'ডাল বনাই তাৰ তেজে দিয়ে বেলেগ তাৰ কথাই মুখত ফুটা নাই মাল খাই লৈছিলে নে কি নাজানো কেলে বাৰু তেনেকুৱা হ'ব লাগে তোক কোনোবা এৰি গৈছে তই ফাঁচি লৈ মৰি যা নে কি কোৱা মৰি যা এনে হৈ মোবাইলডালত তেজেদি ফালি ক'ৰবাত ছ'চিয়েল মিডিয়াত ভিডিঅ' আপলোড কৰি তোৰ একো লাভ নাই নহয় তোক তাই ভালেই নাপায় তোক একেবাৰে ভাল নাপায় তই যাবৰ বুলি তাই জানেই মই প্ৰথমতে কৈছোঁ তোক যাবৰ বুলি ভাবিছিলে তাই প্ৰথম ভাল বুলি ভাবিছিলে তাৰপিছতে ভাবিলে তই যে মস্ত এটা যাবৰ সেইকাৰণে তাই এৰি দিলে তই দুখ নকৰিবি নে কি কোৱা আজি মোৰ এক্সৰ বিয়া খুৱাইছেনো কি জানা গম পালে মোকো ক'বা ময়ো যাম মোৰে পগলা বিয়াত চুৱা চালেকা মাথাটো মাল নাই কিয়া ছোৱালী পাগল পাপা তোৰ এইটো বয়সত তই নামঘৰত নাম লৈ থাকিব লাগে তই কি কৰিছ ইয়াত আহি পেলাই কি এক্সৰ বিয়া মোৰ গা জ্বলিছে আইও তাক দান কটককে দিম এক্সৰ কি মানে বোলে কি ভিডিঅ' তহঁতি ফেচবুকত আপলোড কৰিছ তহঁতৰ মানে সন্মান বোলা বস্তুটো নাই মান বোলা বস্তুটো নাই কিবা ভাল গান এটা গাই ভাইৰেল হ এই বোলো গান গানে মোৰে এক্সৰ বিয়া কি নোখুৱাইছে যা আকৌ এক্সৰ বিয়াত কি খুৱাইছে তই নিজে চাই আগে কাৰোবাক সুধি কিবা লাভ আছে জানো লাভটো নাই বাকি পৰি বুলি ফিতাহি মাৰিছিল তাই বেষ্ট ফ্ৰেণ্ডৰ লগত বিয়া সি কুকুৰ পোৱালি লাহে বাঢ়ি এইটো গছৰ ওপৰত জন্ম হোৱাটো চেপাত লগাটো খোকাত লগাটো ঘাটজালত ঘাটো তই বাহাৰ চাচোন তোৰ বিয়ালৈ নমতাকে তই যাম বুলি মানে ভাবি দিলি আৰু যাবি চাই কাণ দিলে তই পঠিয়াই দিব বাপেকে ঘৰলৈ নে কি কোৱা আজিকালি যিবিলাক কাণ্ডিলেশ্বৰ দি পঠিয়াই দিব ঘৰলৈ পাবি বাপেকে সংসাৰৰ বোজা লগতে থাকিব কেঁচুৱাৰ সগামোতা এইটো গৈ একদম কেঁচুৱা সগামোতা পালেগে তোৰ হৈ ল'ৰা ছোৱালীকেইটাক পোক ধুৱাবলৈ মাতিব পাৰে বাৰু হয় নহয় পোক ধুৱাবলৈ মাতিব পাৰে এনে কিন্তু তোক চাহ একাপ খাবলৈও নামাতে মই গম পাওঁ নহয় তোৰ একজনীয়ে তোক চাবি পোক চোক ধুৱাবলৈহে মাতিব বেলেগ একোৱে নামাতে তোক মুঠতে হৈ পোক ধুৱাবলৈ মাতিব এক্সৰ ল'ৰা ছোৱালীকেইটা পোক ধুৱাবলৈ মাতিব লগৰীয়াৰ আড্ডাত ডেইলি 8 PM লগত থাকে সাধনা
মোৰ আজিৰ একচৰ মই এতিয়াহে মেইন কথাটো গম পাইছো এতিয়া মোলাওতেনেহে গম পাইছো তই মদাহীটো ক'ত আহিব তোক মানে ক'ৰ ভাল পাব তোকতো এৰি থৈ গুচিয়ে যাব তই মদাহী এটালেনো আজিকালি ছোৱালীজনী আহিব নে বাৰু তই বম্ম মদাহীটো মদাহীয়ে তই বম্ম বোলা মোক গম পায় তাই গম পায় সেইকাৰণে তোক এৰা কাৰণ আছে এইবিলাকৰ কাৰণে তোক এৰিছে চা ঐ বেটা চা তই অকণমান এতিয়া তোৰ বুঢ়া বয়স তোৰ বিয়া পতা বয়সেই নহয় এইটো তই বিয়া পাতিব নালাগে তই বিয়া পাতি সংসাৰ কৰিবি লৈ কালি হ'ব বহুত বাকী আছে তই অকণমান চা এতিয়া নামঘৰলৈ যা কীৰ্তন চিতন পঢ় অলপ ঘোষা চোষা পঢ় কিজানি পাপবিলাক ক্ষয় হয়ে বা গম পাইছ নহয় ঠিকেই কৈছো কথাটো বাবা নৃত্য কিন্তু ক'ব লাগিব নৃত্য মানে পে মানে নৃত্যই বেলেগ দিছে টপিনা ভাঙিছে দিছে না পেহী কিন্তু টপিনা কি ধুনীয়া টপিনা ভাঙিছে বা বন্ধুসকল পেহী একদম ভিডিঅ' দেখিছে নাই নাচোন দেখিছে নাই একদম বাউসী ভাঙিছে চোৱাচোন একদম আৰে নাচিছে নাচক এনেকুৱা ক'বলৈ একো নাই নহয় আমাৰ আপুনি যিখন নাচোন দিছে নকয় নোৱাৰি সেইখনো কঁকাল ভাঙেনে ক'ৰবাত এনেকেনো ক'ৰবাত কঁকাল নাচক কঁকাল লাগি যান নাই এই সাতখন এই গৈ যেন খুলিয়ে দিবা চুলি কৈছা খুলি দিয়া কথা কৈছো দেই চাই লোৱা নেদিবা পুৰা দিছে নাচোন এইটো পুৰা দিছে নেৰিবা পেহীৰ লগত কিন্তু মোৰ নাচিবলৈ মন আছিলে বহুত মন আছিলে এনেকুৱা কঁকাল ভাঙিছে এনেকুৱা টিকা ভাঙিছে মানে মই দেখি অস্মা ধুনীয়া নাচিছে পেহী ধুনীয়া নাচিছে আপুনি ইণ্ডিয়ান আইডলত যাব লাগে মোৰ মতে ইণ্ডিয়ান আইডলত গানৰহে হয় ডান্সৰ নহয় চৰি ভুল হৈছে মোৰ ভুল হৈছে মানে পেহী নৃত্য দেখি মই কি ক'ম কি নক'ম মানে মোৰ মাথা ঘূৰাই গৈছে আৰু কি হৈছে কথাটো অলপ মানে কনফিউজ হৈ গৈছে মানে পেহী এনেকুৱাই নাচোন সেইডাল ধুনীয়া আছে পেহী উজ্জ্বল ভৱিষ্যত কামনা কৰিছো খুৰা কি কৈছে এই কি কৈছে দেখা নাই এই দুপৰীয়াখন মই কি কৈছে দেখা নাই ফুটবল খেলি আছো দেখা নাই চাল্লা ফুটবল খেলি আছো মই বন্ধুসকল ডাঙৰ খবৰ মানে তোমালোকে ভিডিঅ'টো চালাই সেইজন ককা কোন আছিলে আমাৰ সেই স্বৰ্গীয় মোহিনী ককা নাছিল জানো স্বৰ্গীয় মোহিনী ককাই আছিলে মইতো আগতে বহুতবাৰ ৰোজ কৰিছো সেইজনক আজি দেখিছো দেখোন একদম ককাই মেখেলা চাদৰ এৰি একদম পেটিকুট এৰি দেখোন তেওঁ চুৰিয়া টুৰিয়া পিন্ধি একদম ভকত হৈ আছে একদম ককা সুন্দৰ লাগিছে আপোনাক সুধি লৈছে কিন্তু আপোনাক যিজনে সুধিছে কি কৰিছ বুলি সেইটো সোধা একো নাই সেইটো মানে চকুৱে নাই সি কি কৰিছে সি নিজেই দেখা নাই ককাই দেখা নাই ফুটবল খেলি আছে ভাল দিছে ককা আপুনি কিন্তু খেজত ভাল দিছে ককাই আকৌ দাগ উঠালৈহে ফুটবল খেলে ফুটবল খেলে ককাই ভৰি নাই ভৰি ব্যৱহাৰেই নকৰে ভৰি মানে ভাই মেখেলা তলত সোমাই থাকোঁতে গ'ল তুমি ঠিকেই কৈছা ভৰি মেখেলা তলত সোমাই থাকোঁতে গ'ল আৰু এতিয়াহে চুৰিয়াৰ মুখখন দেখিছে সেইটো বুঢ়া সব বন্ধুসকল ভিডিঅ'টো আমাৰ ইমানটোৱে আছিলে মানে যদি কোনোবাই ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালা অলপ হ'লেও হাঁহিলা তেতিয়াহ'লে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলত যদি কোনোবা নতুন আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কিন্তু কৰিবলৈ নাপাহৰিবা মানে ছাবস্ক্ৰাইবটো মেইন আৰু তোমালোকে যিমানেই ছাপোৰ্ট কৰিবা আমি সিমানেই আগলৈ উঠি যাম সিমানেই জাৰিম আৰু মানে ৰোজ ভিডিঅ'বিলাক সিমানেই ভাল হ'ব আৰু তোমালোকক আমোদ দিবলৈ এই চেনেলটো আমি খুলিছোঁ গতিকে সকলোৱে আগুৱাই যাওক সহায় কৰিবা আৰু আজিলৈ বাই বাই এটা নতুন ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলে বাই 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 গাইজ বাই 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 বাই